কাকজান ঈদগাহত পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে সমূহীয়া নামাজ। কাকজান ঈদগাহত পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে বৃহৎ সংখ্যক মুছলিম ধৰ্মাৱলম্বী লোকে নামাজ আদায় কৰে। ঈদ উল ফিতৰৰ লগত সংগতি ৰাখি স্থানীয় যুৱকসকলে পথচাৰী আৰু বিভিন্ন ব্যক্তিসকলৰ মাজত শীতল পানীয় আৰু মিঠাই আৰু ফলাহাৰ বিতৰণ কৰে। অসমৰ সাতামপুৰুষীয়া ঐক্য সম্প্ৰীতিৰ আদৰ্শ দাঙি ধৰি এই অনুষ্ঠানত উপস্থিত থাকে বীৰ লাচিত সেনা অসম যোৰহাট জিলা সমিতিৰ সভাপতি শ্ৰী সিদ্ধাৰ্থ বৰুৱা, সচিব আদিত্য পানী ফুকন, সাংগঠনিক সচিব সুজিত দত্ত, যোৰহাট নগৰ সমিতিৰ সাংগঠনিক সচিব ৰণোজ দাসকে প্ৰমুখ্য কৰি আন বহু বিশিষ্ট ব্যক্তি।